পাপা পাপা উঠা আকৌ পাপা তোমাৰ কি হ'ল উঠা নাই যে উঠা আকৌ পাপা পাপা উঠা আকৌ ইমান দেৰি কেলে শুই আছা ঐ তহঁতি চব আমাৰ পাপা কি হৈছে চাহি সোনকালে ডাক্তৰ মাত ডাক্তৰ কি হ'ল আমাৰ দেউতাৰ ইমান চিঞৰি চিঞৰি আপুনি আমাক কেলে মাতি আছিলে পাপা আমাৰ ককা কি হ'লনো কেলে তুমি চিঞৰি আছিলা আমাৰ পাপা আৰু এই পৃথিৱীত নাই কি কোনে কৈছে আপোনাক ককা আপুনি গুচি গ'লগে ককা আপুনি কেলে গ'লগে মই হস্পিটেললৈ ফোন কৰোঁ এতিয়ালৈকে আমি গম পোৱা নাই হেল্ল' ডক্টৰ ছাৰ আমাৰ ঘৰত ইমাৰ্জেঞ্চি আপুনি আহক এড্ৰেছটো মই মোবাইলত আপোনাক পঠিয়াই দিছোঁ চাওঁ ভণ্টি তুমি অকণমান আঁতৰি দিয়া আঁতৰি দিছোঁ ৰ'ব দাদা আপুনিও অলপ আঁতৰি দিয়কচোন আঁতৰি দিছোঁ ৰ'বা দাদা কি হ'ল কেলে ফোন কৰিছিলে বাৰু মই আমাৰ ঘৰত আপোনাক হাগিবলৈ মাতিছোঁ ডাক্তৰক বাৰু ফোন কৰি কেলে মাতে হে হ'ব বেয়া পাব নালাগে অকল সুধিছিলোঁহে চাওঁ অলপ চাইড হৈ দিয়ক কি হৈছে চাওঁ বাৰু এইজনৰ একো নাই হয় এইজনে শ্লিপিং টেবলেট খাই থৈছে এতিয়া উঠিবই অকণমান দেৰিকৈ ঐ কি হ'ল তহঁতি যে ডাক্তৰ আনি থৈ দিছ পাপা তুমি যি আছা ঐ মই মৰা নাই নহয় মই শ্লিপিং টেবলেট খাই থৈছিলোঁ দেউতা আপুনি যি আছে বোৱাৰী মই জীয়ে আছোঁ হ'ব এতিয়া মই যাওঁ যাওক ককা আপুনি যি আছে আমাৰ ককা যি গ'ল তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব ভিডিঅ'ত যদি নতুন ছাবস্ক্ৰাইব কৰি দিব বাই আৰু লগতে